গাইছ আমি ঢেকীয়া তুলিবলৈ আহিছোঁ, দাদা কি ক'ব? আমি ঢেকীয়া তুলিবলৈ আহিছিলোঁ, বহুত বৰষুণ। ইয়াৰ মাজতো আমি বহু কিছু ঢেকীয়া তুলিলোঁ। আমাৰ অসমৰে শাক হয় এবিধ, এই বতৰত খাব লাগে, বহুত বেমাৰৰ কাৰণেও ভাল হয়। এয়া ঢেকীয়া তুলিব আহোঁতে আমাৰ বতাহ বৰষুণে পাই গ'ল জংঘলৰ মাজত। এয়া আমাৰ কিমান বহুত ডাঙৰ জংঘল হয়, চাই লওক কিমান ডাঙৰ জংঘল। ইয়াতে আমি কত সাপৰ মাজত ঢেকীয়া তুলিব আহোঁ। বেকাৰ ল'ৰা পইচাৰ কাৰণে আহিছোঁ। এয়া বতাহ বৰষুণ আহি আছে, এয়া আমি আশ্ৰয় ল'ব আহিছোঁ ইয়াতে। এইখিনি জেগা বহুতে ভয়ানক জেগা হয়। ইয়াৰ আগৰ 2 বছৰ আগতো আহিছিলোঁ, ইমান ভয়ানক জেগা, উপায় নাই, বৰষুণ বতৰ। এয়া চাওক কত মানুহ মৰা গৈছে। এয়া চাওক আমি আশ্ৰয় ল'ব আহিছোঁ বৰষুণ বতৰত। এয়া ভয়ানক জংঘল। এয়া বৰষুণ নপৰাৰ কাৰণে এচব কটাবা আছে, কটাবাহৰ তলত আমি আশ্ৰয় লৈছোঁ। আকৌ পাইছোঁ, ঢেকীয়া পাইছোঁ বাৰু। ঢেকীয়াখন দেখুৱাই দিয়াচোন। ঢেকীয়া পালোঁ বাৰু, প্ৰায় বস্তা হ'বই। ঢেকীয়া ধুনীয়া ঢেকীয়া, দেখি তো চব ধুনীয়া ঢেকীয়া, একদম সুন্দৰ ঢেকীয়া তুলিলোঁ। এতিয়া বতৰটো ক'লা হৈ আহিছে বাবে আমি ইয়াতে জিকিব টান লাগেতো, মোবাইল চবাইলো আছে, আৰু মোবাইলটো কিনিছোঁ বহুত কষ্টৰে, কষ্ট কৰি সেয়ে। আপুনি কি ক'ব জ্যোতিষ? মই ক'ব খুজিছোঁ যে বৰষুণ আহিব পাৰে, নোৱাৰিব পাৰে, কিন্তু আমি আশ্ৰয়টো বাঁহৰ তলত লৈছোঁ, কাৰণ বৰষুণৰ ৰিস্ক ল'ব নোৱাৰে। বতাহ বৰষুণ আহিছে, ঢেৰকনি হ'ব। আমি বৰষুণ হ'লেও ঢেকীয়া 2 বস্তা কৰিবই লাগিব, ঠিক আছে? আমি কষ্ট কৰা ল'ৰা হয়, আমি ঢেকীয়া কৰোঁ। আপোনাৰ মনোবত? আমি এতিয়া বৰ্তমান বহুত ডেঞ্জাৰাছ জেগাত আছোঁ। বৰ্তমান ক'তো কায়ো মানুহ নাই, দেখুৱাই দিয়ক আপুনি এবাৰ। আমি পাগলদিয়া নদীৰ পাৰত আছোঁ বৰ্তমান। পাগলদিয়া নদীৰ পাৰত জংঘল যি আছে, জংঘলত আছোঁ। বহুত বতাহ বলি আছে আমাৰ ইয়াত। এনেতো আমাৰ বিশেষ একো নাই, আমাৰ পইচাৰ কাৰণে ৰাইজৰো সুবিধা হ'ব, আমিও 2টা পইচা পাম আৰু তাৰ কাৰণে আছোঁ। প্লাছ মোক চাগে চিনিয়ে পাব, মোৰ ফটোটো দেখুৱাই দিয়াহে, নিজে ভাল নালাগেতো। এইটো আপোনাক ঢেকীয়া লাগে, ফ্ৰেছ কলফুল লাগে, পচলা লাগে, আপোনাৰ যিকোনো অৰ্ডাৰ চব এভেইলেবল পাব। এনি হাও যি মন যায় সেইটো মোক ক'লে হ'ল, ফ্ৰেছ ডাইৰেক্ট মই লৈ আহিব, মোৰ কেপাচিটি আছে আৰু 24/7। ঠিক আছে, বাই। এই বতাহৰ আৱাজ শুনিবলৈ পাইছে আপোনালোকে। তোলাটো দেখি দিয়ক, ঢেকীয়া তুলি আছোঁ আমি। এয়া আমি ঢেকীয়া, তাৰে মাজতো বহুত টাইম লছ কৰিব নোৱাৰিতো, আমি ঢেকীয়া এতিয়া তোলোঁ বাৰু। এক সুন্দৰ ঢেকীয়া। ইয়াতে 2ডাল আছে একেলগে, কি ধুনীয়া ঢেকীয়া। এয়া সুন্দৰ ঢেকীয়া। একদম ফ্ৰেছ, কোনো ধৰণৰ টেনশ্যন নাই। নিজে কষ্ট কৰোঁ, সকলোকে সুবিধা দিওঁ, বাছ কিবা লাগিলে কল কৰিলে হ'ল আৰু। এইটো ল'ব। হয়, দাদা এতিয়া ঢেকীয়া তোলাইছে। আমাৰ ভাইটিজনে কলগছৰ পচলা কাটি আছিল, দেখুৱাই দিয়ক কেনেকৈ হাতেৰে কাটিব।